কৃষ্ণ আপোনালোক সকলোলৈকে অনন্ত কোটি সাধুবাদ আৰু বহু বহু অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি এটা মোৰ বিশেষ অনুভৱ হ'ল, যিটো অনুভৱ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। হঠাৎ টিভিটো খোলোতে এগৰাকী সাধুৱে ভাষণ দি আছিল, আৰু ভাষণ দি থাকোঁতে তেখেতে ক'লে, এই সংসাৰখন মায়া আৰু আমি এই মায়াত মজি থাকিব নালাগে। কিন্তু তেওঁ যিটো পেণ্ডেলত ভাষণ দি আছিল, প্ৰায় 50-60 হাজাৰমান মানুহ হ'ব, বেছি হ'ব, কম নহয়। আৰু তেওঁ যিখন মঞ্চৰ পৰা ভাষণ দি আছিল, সেই মঞ্চখনতো প্ৰায় বহু মানুহ আছিল। তেওঁ এখন ৰূপৰ আসনত বহি আছিল। আৰু তেওঁ কৈ আছিল, এই সংসাৰখন মায়া, আমি মায়া ত্যাগ কৰিব লাগে। তেওঁ যিটো পেণ্ডেলত কথা কৈ আছে, সেই পেণ্ডেলটো নিৰ্মাণ কৰোঁতে প্ৰায় 2 কোটিমান টকা খৰচ হৈছে, অনুমানহে কৈছোঁ। আৰু যিজনে সেই কথাটো কৈ আছে, তেওঁ প্ৰতিদিনে 4-5 লাখ টকাকৈ সেই কথাখিনি কোৱাৰ কাৰণে তেওঁ ফিজ লয়। এটা কথা হ'ল, what he is saying, he is not applying it into his own life. জীৱনটো মায়া, গতিকে আমি মায়া ত্যাগ কৰিব লাগে। তেওঁ ভালৰো ভাল গাড়ীত আহিব, আৰু যিবোৰ মানুহক তেওঁ এইবোৰ কথা কৈ আছে, তেওঁলোকো আগৰ 2 শ্ৰেণীমান মানুহতো পৃথিৱীৰ কোটি কোটি মানুহ, কোটি কোটি টকা থকা মানুহ। এইবোৰ কথা কেতিয়াবা কণ্ট্ৰভাৰ্চি হৈ যায়, মনত সংশয় আনে। আমি অসমীয়া মানুহ, আমাৰ অসমৰ মানুহে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। আমি গৃহস্থৰ সকলো ধৰ্ম পালন কৰাৰ পিছত আৰু সকলো কাম কৰি যাওঁতে ঈশ্বৰৰ নাম লওঁ। আই গোসানীক লক্ষ্মী বুলি ভাবোঁ, আৰু নিজৰ ভিতৰত থকা আত্মা ঈশ্বৰৰ অংশ বুলি ভাবোঁ। আৰু জীৱনটো যিহেতু ভগৱানৰ দান, এই জীৱনটো ভগৱানৰ ইচ্ছা, অনুগ্ৰহ, কৃপাত চলাই নি থাকোঁ। আমাৰ ইয়াং জেনেৰেশ্যনটোৱে যাতে কনফিউজ নহয়। Whatever you want to experience in your life, you just continue. But always keep in mind that this life is not permanent. One day it will stop. So, wherever you are busy in your life, add spirituality, inner engineering, or self-understanding. Wherever you are, whatever you are doing, continue it, and add spiritual knowledge, self-realization, and serve the world as much as you can within your capacity. মই সেইটোকে ভাবোঁ। গতিকে আপোনালোকে এই কথাখিনি মোৰ মনৰ কথা, যেনেকৈ আছোঁ তেনেকেই এই কথাখিনি ক'লোঁ। কোনোবাই বেয়া পালে এৰিব, আৰু যদি ভাল পায়
আশীৰ্বাদ দিব। মই কিন্তু আপোনালোক সকলোকে কোনো উদ্দেশ্যবিহীনভাৱে ভাল পাওঁ। আনকণ্ডিশ্যনেলি আই ৰিয়েলি লাভ ইউ অল। আপোনালোকলৈ সেৱা জনালোঁ। বহু বহু ধন্যবাদ।